গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল বৃষ্টি শিখাজ ষ্টুডিঅ'। আজি ৰাতিপুৱাৰ পৰাই বতৰটো সেমেকা হৈ আছে। সেমেকা হৈ থাকিলে কিবা জ্বলা টেঙা খাবৰ মন যায় আৰু এওঁ মানে আজি ঘৰতে আছে, সেয়েহে কিবা এটা বনাওঁ বুলি ভাবিছোঁ। আহকচোন আপোনালোককো দেখুৱাওঁ বাৰু কি বনাওঁ চাব। বনাবৰ কাৰণে আমাক লাগিব প্ৰথমতে বইল আলু, পিঁয়াজ, জলকীয়া আৰু ব্ৰেড, লগতে আমাক লাগিব চচ। কেৰাহী এটাত তেল গৰম হ'ব দিছোঁ। তেল গৰম হ'লে ইয়াতে পিঁয়াজ, জলকীয়া আৰু আলুখিনি অকণমান ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া তেলটো গৰম হৈছে, গৰম হোৱাৰ পিছত ইয়াতে পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ভজা হ'ব লাগিব। এতিয়া ইয়াতে জলকীয়া দিলোঁ। এতিয়া এইখিনি অকণমান ৰঙা পৰালৈ ভাজিব লাগিব। এতিয়া এইখিনি ভজা হৈ গ'ল। ইয়াতে এতিয়া আলুখিনি দি দিছোঁ। আলুখিনিও ভাজি ল'ব লাগিব। এতিয়া ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দি ভাজি ল'ব লাগিব। এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি থাকিব লাগিব। এতিয়া এইখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি নমাই লওঁ। এতিয়া কেৰাহীটোত আকৌ অকণমান তেল দি গৰম হ'ব দিছোঁ। এইফালে ব্ৰেড কেইখন তৈয়াৰ কৰিব লাগে। ব্ৰেড কেইখনত অকণ চচ লগাই ল'ব লাগিব। এইটো টমেটো চচ হয়। আপোনালোকে যেনেকুৱা ইচ্ছা তেনেকুৱা চচ দি ল'ব পাৰে, কিন্তু টমেটো চচটো দিলে অকণমান সোৱাদটো বেলেগ হয়। ব্ৰেড কেইখনত সম্পূৰ্ণভাৱে চচটো লগাই ল'ব লাগিব। চচটো লগোৱা হৈ গ'ল। এতিয়া ইয়াতে আলুখিনি দি দিব লাগিব। ভালদৰে আলুখিনি দি দিব লাগিব। এতিয়া এখন ব্ৰেডৰ ওপৰত এখন দি দিলে হৈ গ'ল। আলুখিনি এখন ব্ৰেডত দিলেও হ'ব, তাৰপিছতে এইখন এনেকৈ জাপি দিব লাগিব। যিহেতু আমি চচটো দি দিছোঁ, সেয়েহে চচটোৰ আঠাটো ইয়াতে লাগি যায়। এইখনো এনেকৈ দি দিছোঁ। এতিয়া আমি ব্ৰেড কেইখন ফ্ৰাই কৰিব লাগিব। এতিয়া এবাৰ ওলোটাই চাইছোঁ।
এতিয়া চেণ্ডউইচ ৰেডি হৈ গ'ল। এতিয়া চেণ্ডউইচ ৰেডি। চেণ্ডউইচটো বাৰু আপোনালোকে কেনেকুৱা পালে জনাবচোন। ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো টিফিনত দিব পাৰে স্কুলত গ'লে, আৰু সোনকালে হোৱা এটা মানে ৰেচিপি দিব পাৰে টিফিনত। কেনেকুৱা পালে জনাবচোন, আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।